আজি এটা পেকিং ভিডিঅ' লৈ আহিছোঁ আপোনালোকলৈ। এইটো এটা বাল্ক অৰ্ডাৰৰ পেকিং কৰি থকা হৈছে। এই অৰ্ডাৰটো পাইছিলোঁ আমি অসমৰে দৰং জিলাৰ পৰা। তেওঁ টোটেল 54টা প্ৰডাক্ট অৰ্ডাৰ কৰিছিলে আৰু প্ৰতিটো ছেট আৰু প্ৰতিযোৰ ইয়েৰিংছ বেলেগ বেলেগ ডিজাইনৰ বিচাৰিছিলে। সেয়ে আমি তেওঁ বিচৰা মতে তেওঁৰ বাজেটৰ ভিতৰত প্ৰতিটো ছেট বেলেগ ডিজাইনৰ আৰু প্ৰতিযোৰ ইয়েৰিংছ বেলেগ ডিজাইনৰ কৰি দিছোঁ। আপোনালোকেও বাল্ক অৰ্ডাৰ প্লেচ কৰিব পাৰে আমাৰ লগত। ৰিটেইলতকৈ যথেষ্ট কম দামত আমি বাল্ক ৰেটবোৰ দিওঁ। বাল্ক অৰ্ডাৰ কৰাৰ বাবে মিনিমাম অৰ্ডাৰ কোৱান্টিটি 25 হ'ব লাগে। আপোনালোকে 25টা প্ৰডাক্ট যদি অৰ্ডাৰ কৰে তেতিয়াহ'লে আমি কম ৰেটত দিওঁ। আপোনালোকে ছেম ডিজাইনৰো 25টা প্ৰডাক্ট ল'ব পাৰে, নহ'লে মিক্স ডিজাইনৰো ল'ব পাৰে। ডিজাইনৰ লগত কোনো কথা নাই, কিন্তু মিনিমাম প্ৰডাক্ট 25টা ল'ব লাগিব, তেতিয়াহে বাল্ক অৰ্ডাৰ বুলি ধৰা হয়। অৰ্ডাৰটো ইতিমধ্যে পঠোৱা হৈছে আৰু ক্লাইণ্টগৰাকীয়ে অৰ্ডাৰটো ৰিচিভ কৰিছে। তেওঁ খুবেই আনন্দিত হৈছে আমাৰ প্ৰডাক্ট কোৱালিটি দেখা পাই, আৰু তেওঁ আগলৈকো আমাৰ লগত অৰ্ডাৰ কৰিব বুলি জনাইছে। আপোনালোকে বাৰু আমাৰ ইনষ্টাগ্ৰাম পেজটি ফ'ল' কৰিছেনে? তাত আমি ডেইলি নতুন নতুন ডিজাইনৰ জুৱেলাৰী আপডেট কৰি থাকোঁ। ক্ৰাফ্ট লেডি কো নামেৰে আপুনি চাৰ্চ কৰিলে ইনষ্টাগ্ৰামত আমাৰ পেজটি পাব, আৰু অৰ্ডাৰ প্লেচ কৰিব হ'লেও আমাক ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰে। আজিলৈ ইমানেই। থেংক ইউ।